তো হেল্ল' গাইজ ৱেলকাম বেক টু ক্ৰেজি ব্লগ। আজি গাইজ আমি মানে এটা নতুন মন্দিৰ, আমাৰ গাঁৱৰে মন্দিৰ, সৰু সুৰা মন্দিৰ, সেই মন্দিৰটোত আমি যাই আছোঁ এনেই ফুৰবা। আৰু এটা নৰ্মেল ভিডিঅ' গাইজ বডিটো উঠাই আছে গাইজ, ই মাৰি মিটানে মই ইয়াতে পুতি থৈ যাম পাহাৰত। চাই লওক গাইজ, আমি হাতীমৰা পাহাৰৰ তলত আছোঁ, চাই লওক কি থকা লোকেশ্যন গাইজ, চাই লওক ৰাস্তা ৰাস্তাও বঢ়িয়া। আমি হদি যাই আছোঁ তাৰমানে ৰ'দে আমি ঠাণ্ডা লাগছে। लेकिन एक सेकंड গাইজ আমাৰ ये क्या है? তো গাইজ আমি যে একদিন, আপোনালোকৰ মনত আছে না, আমি যে একদিন এই পাহাৰৰ পৰা যে গৈছিলোঁ মন্দিৰ এটা, শিৱ মন্দিৰ এটা, আমি দুটা গাইজ আমি হদিয়ে গৈছিলোঁ। শিলৰ মাজে মাজে গাইজ চাই লওক কিমান ডেঞ্জাৰ জেগা গাইজ, চাই লওক কিমান ডেঞ্জাৰ জেগা ইয়াত। এই আগত দেখি এনাকন্দাও থাকে গাইজ, বাঘো থাকে এটা দুটা। আমি কিন্তু সেই ডেঞ্জাৰ জেগাৰ মাজেদি আমি মন্দিৰত গৈছোঁ আপোনালোকক দেখাবাক গ'লি। এইটো বম গাজা মাৰছি কিন্তু বাঘ জাক নাথাকে গাজা মাৰা নাই গাইছ, এনে কৈছি খাৱা, কেৱল খাৱা। আজিও মন্দিৰত দগেৰি খাব গাইছ, পুৰা বোলে গেৰত আছে। তো গাইজ মন্দিৰটো আমাৰ পৰা বেছি নহয়, আধা কিলোমিটাৰমান হ'ব আৰু আমাৰ ঘৰৰ পৰা মন্দিৰটো বেছি নহয়। সেইকাৰণে আমি গাইজ খোজকাঢ়ি আহিছোঁ আজি, চাইকেল লৈ অহা নাই। চাই লওক গাইজ, আমি গোষ্ঠীক লাগাৰ পালোঁ দিনমূৰত চাইলোঁ। আৰু গাইজ মোৰ লাগা দিছে না বৈদ্য এতিয়া মই তাতে উঠি ল'লোঁ, গুচি ল'ব যাম এখানি গোষ্ঠী গাইজ এখন সেয়া কিনছি, ইলেক্ট্ৰিক গাড়ী এখন, চাই লওক ইলেক্ট্ৰিক গাড়ী নতুনকৈ হৈছে। গেলে গাইজ গেলে। তো গাইজ মন্দিৰটো আহিব দিয়ক, এয়া মন্দিৰটো চাব পাৰে। ইনেই মানে কি নাপাৰি নাই নালি দিয়ে দিয়া। তো গাইজ মন্দিৰটো ইমানেই ধুনীয়া যে মন্দিৰটো চাৰিওফালে বঢ়িয়া বঢ়িয়া গাইজ মূৰ্তি প্ৰস্তুত কৰিছে। চাই লওক আপোনালোকৰ মূৰ্তিগিলা গীত থকা। তো গাইজ মূৰ্তিগিলাখন চাই লওক, এইটো হ'ল নৰসিংহ ৰূপ গাইজ, চাই লওক এইটো হ'ল নৰসিংহ ৰূপ। ইটোৱাকে গাইজ প্ৰস্তুত কৰিছে, চাই লওকচোন মন্দিৰটো, এইটো নৰসিংহ ৰূপ। তেনেকৈয়ে গাইজ চাই লওক এইটো বামন ৰূপ এইটো মানে বামুণ মানুহ আৰু। তো গাইজ তেনেকৈ চাই লওক এইটো শ্ৰীৰাম গাইজ, শ্ৰীৰাম কৃষ্ণ 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 কৃষ্ণ। যা গাইছি তো গাইছে আমার দেখা সেৱা করবা গেছি গাই, সেৱা করবা বহুতবাৰ বন্ধু কথা আকৌ দিয়া নাই, এবাৰ পৰা দেখি আছোঁ আৰু বিলাবাৰী বম লাগি আছে, তো ধপধপি আছিল মানে গাইজ। বোলে মস্ত ভোক লাগছে গাইজ, ভাত চাত দিয়া নাই এতিয়া নগলি, ই হয় খাওঁ বুলি আহে গাইজ, খাওঁকে থকা নবাৰ বাৰী চাৰি খাই আছে দেখিছে না গাইজ। তো গাইজ ইক ফাঁচি দিলোঁ আমি, ই জ্বালা বিলাবা দিছোঁ আমি, পলাইছোঁ আমি। তো গাইজ এইটোৱে মন্দিৰটো। তো গাইজ খোৱা লোৱা হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাই আছোঁ। তাতে আৰু কি কৰাটো, তাতে আমি ভিডিঅ' কৰিব ল'লোঁ, তাৰমানে বিলাবা দিলে না আমাক, বিলাই থাকোঁতে আৰু ভিডিঅ' কৰা সময় নাপালোঁ, আৰু এতিয়া ঘৰলৈ যাই আছোঁ আৰু। তো গাইজ এটা বিৰাট ডাঙৰ কথা হ'ল, এই মোবাইলটো দি ডেকাৰ মোবাইল দিয়ে ভিডিঅ' কৰি আছিলোঁ, ভিডিঅ' কৰি থাকোঁতে মোবাইলটো কেমেৰাটো পৰি কিনে ভাঙিল। কি কৰিব গাইজ, আৰু ভাঙিল আৰু ফোন আহিছোঁ কেমেৰাটো ভাঙিল গাইজ, চাই লওক কেমেৰাটো বিৰাট বেয়াকৈ ভাঙিছে গাইজ, মোৰ হাতৰ পৰা পৰছে শিৰ কেমেৰা। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, ভিডিঅ'টো চাইছেন ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কোনোবাই যদি নতুনকৈ আছে তেওঁলোকেও কৰিব। আৰু তেতিয়ালৈ বাই বাই, জয় অসম। গাইজ বিৰাট বেয়া লাগিলে মোবাইলটো ভাঙা গাইজ, কেমেৰাটো বেয়াকৈ ভাঙিছিল। টেম্পাৰখন ভাঙিলেও গাইজ কেছ নাছিল, টেম্পাৰখন ভাঙা নাই গাইজ, এই কেমেৰাটোৱে ভাঙি গৈছে।